চোরে চোরে আলি এক চোরে বিয়া করে আরেক চোরের শালি। এজন বাংলাদেশীয়ে গৈ পিনে আন এজন বাংলাদেশী সুধি আছে যে ভাই আপুনি ক'ৰ পৰা আহিছে, আপোনাৰ ঘৰ ক'ত। প্ৰথমতে আপোনালোকে ভিডিঅ'টো চাওক। 2-2.5 বছর হয়েছে এখানে আসছেন। আগে কই ছিলেন? আরে আপনি এই দিকে এই মাথা পাচ্ছেন এই মাথা মানে উদালি না না ইয়ে কি কয় এটার নাম দাঁড়ার নাম কো ফরেস্ট রিজার্ভে এইদিকে আমার এই ভন্ডালা বস্তিটা সমেত 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 মজা জায়গাও না হ্যাঁ এই বস্তিটা মজা জায়গা এইদিকে আছে হ্যাঁ 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 তো আপনারা এই 2 বছর 2.5 বছর হয়েছে মাটিটা কার কাছ থেকে কিনছেন? 1 কোটি বাংলাদেশী মুছলমান অসমত আছে, কিন্তু এই 1 কোটি বাংলাদেশী যিসকল মুছলমান অসমত আছে সেই 1 কোটিৰ মাজতে 80 লাখটো সিটিটি পাই গ'লে নাছিল। শিলাদিত্যৰ চকুত কেৱল বাংলাদেশী দেখি আছে বৰ্তমান সময়ত। আচলতে এজন বাংলাদেশীতো তেওঁৰ চকুত বাংলাদেশীয়ে দেখিব, বেলেগ কিবা দেখিব নেকি? তেওঁ নিজেই এজন প্ৰকৃত অসমীয়া হ'ব পৰা নাই। সেইজন ব্যক্তিতো বাংলাদেশী দেখিব, অসমীয়া এজনক খিলঞ্জীয়া এজনক তেওঁ বাংলাদেশী বুলিয়েই ভাবিব। এয়া বিষয়বস্তু নহয়। এতিয়া অসম চৰকাৰলৈ প্ৰশ্ন, বাংলাদেশী বিচাৰি উলিয়াবলৈ শিলাদিত্যদেৱক দায়িত্ব কোনে দিলে? শিলাদিত্যদেৱ জাষ্টিছ নেকি? তেওঁক অসম চৰকাৰে এই দায়িত্ব দিছে নেকি যে ক'ত বাংলাদেশী আছে নে আছে বিচাৰি উলিয়াব লাগে? যিজন ব্যক্তিৰ ওপৰত সন্দেহ আছে আমাৰ যে শিলাদিত্যদেৱ সম্ভৱতঃ বাংলাদেশী। শিলাদিত্য বাহিৰৰ পৰা অহা লোক বুলিহে কৈছে বিজেপিৰ বিধায়কে। আৰু সেইজন ব্যক্তিয়ে আজি বাংলাদেশী বিচাৰি উলিয়াই আছে। অসমীয়াৰ কাৰণে ইয়াতকৈ দুৰ্ভাগ্যজনক বিষয় আৰু একোৱেই হ'ব নোৱাৰে। যিসকলে খিলঞ্জীয়া বুলি চিঞৰি আছে সেইসকলক ক'ব বিচাৰিছোঁ, এইজন শিলাদিত্যদেৱেই ৰঙালী বিহুক বঙালী বিহু বনাবলৈ বিচাৰিছিলে, মনত আছেনে? লগতে এইজন শিলাদিত্যই এটা সময়ত অসমীয়াৰ গামোচা টুকুৰা কৰি পিনে, গামোচা কাটি পিনে বঙালীৰ গামোচা লগাই পিনে তেওঁ নেকি অসমখনৰ সুনাম কঢ়িয়াই আনিবলৈ যত্ন কৰিছিলে। এই একাংশ দালাল যে বৰ্তমান সময়ত ওলাই আছে সামাজিক মাধ্যমত, তেওঁলোকে আহি পিনে এনেকুৱা লাগি আছে চৰকাৰে উচ্ছেদ কৰা নাই, তেওঁলোকৰ কথামতেই উচ্ছেদবিলাক হৈ আছে। আৰু তাৰ প্ৰমাণ হৈ গ'ল আমাৰ যিটো গোৱালপাৰাৰ যিটো উচ্ছেদ হৈছে, সেই উচ্ছেদৰ একমাত্ৰ কাৰণ হ'ল এজন ৰাজনৈতিক নেতা। এইজন ৰাজনৈতিক নেতাই তাত গৈ পিনে বিদ্যাপাৰা আচুডুবিত সভা এখনত উপস্থিত হৈ পিনে সেই নেতাজনে ধমকি প্ৰদান কৰিছিলে যে আপোনালোকে যদি মোক ভোট নিদিয়ে তেতিয়াহ'লে এইখন গাঁও উচ্ছেদ কৰা হ'ব। আৰু সেয়াই হ'ল। আৰু বৰ্তমান সময়ততো ওলাই আছে আমাৰ একাংশ সাংবাদিক ভাই বন্ধু, সন্মানীয় সাংবাদিক ভাই বন্ধুসকলেও এতিয়া বাংলাদেশীৰ পিছত উঠি পৰি লাগিছে। সাংবাদিক ভাই বন্ধুসকলে যদি এতিয়া সজাগ নহয় আগৰে পৰা তেওঁলোকে চকু ৰাখিলে হৈ, দৃষ্টি ৰাখিলে হৈ যে বাংলাদেশী ক'ত ক'ত আছে আমি বিচাৰি উলিয়াওঁ, তেতিয়াহ'লে আজি আৰু অসমত চাৰিওপিনে কেৱল বাংলাদেশী হৈ নাথাকিলে হৈ।